Hello students, welcome to our official YouTube channel of Moza Class, and we are discussing the chapter electrostatics, and we have already discussed Coulomb's law, that is important law in electrostatics. Then we have discussed permittivity, okay, relative permittivity, absolute permittivity, what is relative permittivity and what is absolute permittivity. We have discussed all these things, and today's class we are going to discuss about vector form of Coulomb's law. Fine. So we have already discussed scalar form of Coulomb's law. Now we are going to discuss vector form of Coulomb's law. Why? Because we know that Coulomb's law involves force. That means the force of attraction or repulsion between two charges. So for that purpose, the force must have a direction. Force on our direction থাকিব লাগিব কাৰণ force is a vector quantity, so it must have direction as well as magnitude. সেইকাৰণে আমি সদায় বুজি যেতিয়া force বুলি কম, when we say force, that means there must be involvement of two objects, okay? Otherwise you cannot fight by yourself, no? With yourself. তুমি নিজৰ লগত নিজে ফাইট কৰিব নোৱাৰা. You have to fight by with someone else. কাৰোবাৰ লগত একেলগে দুটা হ'ব লাগিব, তেতিয়া ফাইট কৰিলে গম পাম যে কাৰ ফোর্স বেছি কাৰ ফোর্স কম. সিমিলারলি যেতিয়া আমি ফোর্স বুলি কম তেতিয়া দুটা চার্জ থাকিব লাগিব. দুটা চার্জ থাকিলে এতিয়া আমি কি বুজিম, এটা চার্জে ইটো চার্জক ফোর্স দিছে, নহলে ইটো চার্জে আগৰ চার্জটোক ফোর্স দিছে. সো ফোর্সটো তেনলে আমি দুই ধৰণৰ পাম, ইটোৱে ইটোক দিয়া, ইটোৱে ইটোক দিয়া ফোর্স, মানে দুটা টাইপৰ ফোর্স হ'ব. সো লেট আস ডিসকাস অ্যাবাউট দ্যাট. সো আমি এতিয়া কি কৰিম যে ফোর্সটো আমি অলৰেডি স্কেলাৰ ফৰ্মটো আমি পাই গৈছো. স্কেলাৰ ফৰ্মটো আমি কি পাইছিল যে ফোর্স, কুলম্ব ফোর্স ইজ নাথিং, ইট ইজ ইকুয়াল টু 1/4 পাই এপসাইলন নট Q1, আমি জানো দুটা চার্জ লাগিব, Q2 বাই R স্কয়ার. এটো আমাৰ কুলম্ব ফোর্স আছিল ইন স্কেলাৰ ফৰ্ম. ইয়াত আমি ডাইৰেকশন কোনটো গম পোৱা নাই, কোনটোৱে কাক ফোর্স দিছে আমি গম পোৱা নাই, Q1 এ Q2 ক দিছে নে Q2 এ Q1 ক দিছে, এটা আমি গম পোৱা নাই. বাট একচুয়ালি force must have directional property since it is a vector quantity. Fine. So let us draw two charges here, okay? আকৌ আমি ইয়াত চার্জ ড্র কৰিছো, এটা পজিটিভ চার্জ এন্ড এটা আমাৰ ইয়াত এটা পজিটিভ চার্জ বুলি ভাবিছো, ঠিক আছে? তো এটো আমি Q1 বুলি কলো, এতিয়া আকৌ এটো আমি Q2 বুলি কলো. তো এতিয়া চাবা, এতিয়া কি হ'ব, আমি কম যে Q1 আৰু Q2 ৰ মাজত যেটো ফোর্স হ'ব এটো আমাৰ কুলম্ব ফোর্স হ'ব, বিকজ these two are charges, okay, electrostatic charge. এতিয়া Q1 এ Q2 ক এটা ফোর্স দিব, ঠেলিব Q2, ঠিক আছে? দুইটা পজিটিভ চার্জ ঠেলিব. সো এই ফোর্সটো এনেকুৱা হ'ব, এই ফোর্সটো ডাইরেকশনটো পুৰা মই এনেকৈ বনাই দিব পাৰিম. আৰু Q2 এ Q1 কো ঠেলিব, ইটোৱে ইটোক ঠেলাঠেলি কৰিব. সো Q2 এ Q1 কো ঠেলিব, এনেকৈ কৰি ঠেলিব. জাস্ট তোমালোকে জাস্ট কালাৰটো চাবা গম পাবা, এনেকৈ ঠেলিব. তে দুইটাৰে ফোর্স থাকিব, তাহলে এই ব্লু কালাৰ যেটো ফোর্স আছিল হেতু কম যে ফোর্স অন Q2 ৰ ওপৰত দিয়া ফোর্স বিকজ অফ Q1 বাই Q1. সো সেইকাৰণে মই লিখিম ফোর্স অন, এই ব্লু কালাৰ ইউজ কৰিছো মই, ফোর্স অন Q2, এখানে 2 লিখিম বিকজ অফ 1, সো এটো 2 1 লিখিম. আৰু ইয়াত চোৱা এফালৰ পৰা এফালে দিছে, Q2 এ Q1 ক দিছে, সো এটো কি হ'ব মোৰ ফোর্স অন Q1 ক দিয়া ফোর্সটো বিকজ অফ Q2 বা বাই Q2. সো F12 আৰু F21 নোটেশনটো হৈ গ'ল তেনেকুৱা, ঠিক আছে? সো তোমালোকে এই বস্তুটো ভালকে বুজি লবা, ঠিক আছে? ইয়াত চোৱা, এতিয়া ইহঁতৰ মাজত এটা ডিসটেন্স আছে. তো ডিসটেন্সটো যদি আমি চাওঁ, এই ডিসটেন্সটো আমি কি কৰিব পাৰো, এই ডিসটেন্সটো আমি এনেকৈ ল'ব পাৰো. এতিয়া এ ফোর্স অন Q1 বিকজ অফ Q2, এটো F12 হ'ল, আৰু ডিসটেন্সটো আমি ক'ব পাৰো R12 বুলি. ফাইন. কেতিয়াবা এটা নোটেশনটো অলপ উলুটাকে লিখে, R21 বুলি লিখে, কাৰণ আমি 2 ৰ পৰা 1 লৈ জোখো, সেইকাৰণে 21 বুলি লিখে, বাট ইট ইজ ওকে, ঠিক আছে? এটো বুজি পালে হৈ যাব তোমালোকে. সো এটো ভেক্টৰ সাইন মই লিখিম এনেকৈ R, এটো আমাৰ ভেক্টৰ সাইন হৈ যাব, এইকেইটা সব ভেক্টৰ হৈ যাব, হৈ গ'ল. তেনেহলে এতিয়া চোৱা, এতিয়া আমি কেনেকৈ লিখিম নোটেশনটো. আগৰ নোটেশনটো আমাৰ কোনো ভেক্টৰ নাছিলে, এতিয়া ফোর্সটো ভেক্টৰ ফৰ্মত লিখিব লাগিব. ভেক্টৰ ফৰ্মত লিখিলে আমাৰ হ'ব F, ভেক্টৰ আহি গ'ল, ফোর্স অন 1 বিকজ অফ 2, it will be equal to 1/4 পাই এপসাইলন নট. এতিয়া আমাৰ এটো ঠিকই আছে, 1/4 পাই এপসাইলন নট. বাকি Q1 Q2 এটো ঠিকই আছে. এতিয়া R স্কয়ার যেতিয়া লিখিম মই, তো এতিয়া আমি কোনটো R হ'ব, R12 হ'ব, 1 ৰ পৰা 2 লে বা 2 ৰ পৰা 1 লে গৈছে. সো এতিয়া আমি লিখিম R12, ঠিক আছে? এটো ভেক্টৰ লিখিলো, কিন্তু এটো যেহেতু আমি জানো যে স্কেলাৰ হ'ব, স্কয়াৰ ফৰ্ম আহিব, সো মডুলাস লিখি পিনি মই স্কয়াৰ লিখিম, হৈ গ'ল. তো এতিয়া এইটোটো আমাৰ গোটেই অকল ম্যাগনিটিউডটো হৈ গ'ল, ডাইৰেকশন দেখাব লাগে যে 1 2 ফালে আছে, R12 ফালে আছে, মানে ডাইৰেকশন অফ দা ফোর্স ইজ
along this from right to left বুলি ক'ব right to left so হেতু হলা আমি ইয়াত r12 ইয়াত মই লিখি দিম cap আমি জানো যে এটো ইউনিট ভেক্টৰ এটো কি হয় আমি জানো যে ইউনিট ভেক্টৰটো cap হিচাপে দেখাও ইউনিট ভেক্টৰ along 12 মানে along r12 so unit vector মানে আমি মনত পেলোৱা যে unit vector কি আছিল the a is a unit vector then we can write that a vector divided by the modulus of a vector এনেকুৱা আছিল তেনে হলে আমি ইয়াত similarly আমি r21 লিখো f21 লিখিব পাৰো force on 2 because of 1 and that can be written as 1 by 4 pi epsilon naught q1 q2 by r21 okay modulus square whole and r21 cap fine but this can be also written as কেনেকৈ লিখিব পাৰো চাবা এটো যেহেতু আমি এটো ফৰ্মত লিখিব পাৰো যদি এটো ফৰ্মত লিখো আমি কি লিখিম এনেকৈ লিখিব পাৰিম এনেকৈ লিখিলে এটো এনেকুৱা হ'ব আমাৰ r cap is equal to r vector by modulus of r vector so আমি এটো প্ৰথম ফৰ্সটো যেটো আছিল f12 by f21 আমি এনেকৈ লিখিব পাৰিম নে যিকোনো এটা মই লিখি দিছো এটো এটা লিখিলে গম পাই যাবা তোমালোকে f12 মই লিখি দিছো suppose f12 vector it is nothing but 1 by 4 pi epsilon naught q1 q2 by r12 এটো মডুলাস হৈ গল এটো স্কয়ার এটো মানে স্কেলার কোয়ান্টিটি আৰু এটা r12 cap যেটো আছে এটোক মই লিখিম r12 vector by r12 মডুলাস এটো তাহলে এতিয়া এটো r12 স্কয়ার তলত আছে আৰু r12 এটা আছে না দুটা মডুলাস আছে so this can be written as f is equal to 1 by 4 pi epsilon naught তো আমি এনেকৈ লিখিব পাৰিম q1 q2 by এটা r12 মডুলাস হোল কিউব আৰু ইয়াত আমাৰ অকল r ভেক্টৰটো আহি যাব r12 ভেক্টৰ ওকে সো আমি দুটা ফৰ্মত লিখিব পাৰো এটা হল এটো ফৰ্ম যেটো আমি ইউনিট ভেক্টৰ ফৰ্মত লিখিছো আৰু এটা আমি ডাইৰেক্টলি যেটো ভেক্টৰ আছিল r ভেক্টৰ এটো ফৰ্মত লিখিব পাৰো so these are the vector notation na vector representation of Coulomb's law okay so hope you have understood the concept it is very simple মানে ইমান টান নাই কাৰণ আমি ডাইৰেকশনটো জানিব লাগিব ন কোনটো কোৰ পৰা আহিছে কাৰণ দুইটা এটো ফোর্স দিছে so f12 আৰু f21 so তোমালোকে এই বস্তুটো নোট ডাউন কৰি লবা যে f12 আৰু f21 মানে কি যদি যেতিয়া মই কম f12 then you will understand that force on charge q1 okay by q2 ঠিক আছে so q2 is giving force to q1 that is why we call it f12 force on 1 due to 2 okay force on 1 due to 2 by 2 by q2 similarly force f21 বুলি ক'লে আমি কি বুজিম যে force on q2 due to q1 so due to লিখা বা by লিখা যেনেকৈ লিখা ঠিক আছে so this is our vector notation okay vector representation of Coulomb's law এটা Coulomb's law টোৰ আমি আৰু এটা ভেক্টৰ ৰিপ্ৰেজেন্ট কৰিব পাৰো কেনেকৈ পজিশন ভেক্টৰ হিচাপত মানে so পজিশন ভেক্টৰ হিচাপত যদি কৰো তেতিয়া আমি এটা কি ল'ব ফ্ৰেম অফ ৰেফাৰেন্স এটা লৈ ল'ব লাগিব যিটোৰ পৰা আমি চাম মানে তাৰ পজিশনটো এটা ফিক্স এটা কোঅৰ্ডিনেট সিস্টেম লৈ ল'ব লাগিব আৰু তাৰ পৰা আমি তাৰ পজিশনখিনি জুখিম তাহলে আকৌ আমি চাৰ্জ ললো এনেকৈ পজিটিভ চাৰ্জ ললো ইয়াতো এটা পজিটিভ চাৰ্জ ললো এই দুইটাৰ আমি এটা পজিশন ভেক্টৰ পাম নে সেইকাৰণে আমি কি কৰিম প্ৰথমতে আমি এটা গ্ৰাফ বনাই লম ইয়াত ঠিক আছে তো আমি গ্ৰাফ এটা বনাই লম এনেকৈ কৰি তো তেতিয়া আমাৰ ভেক্টৰ নোটেশনত আমি লিখিব পাৰিম ওকে ইয়াৰ পজিশনটো এনেকৈ লিখিলো এটো ঠিক আছে সাপোজ দিস ইজ r1 আৰু আমি কলো q1 চাৰ্জ আৰু r2 এইটো আমাৰ হৈ যাব position vector for the second charge q2 okay q2 এটো হৈ গল এনেকুৱা তে ইহতৰ মাজৰ যেটো ডিসটেন্স হ'ব এই ডিসটেন্সটো আমি সাম কেনেকুৱা হ'ব এটো এনেকৈ আছে এটো এনেকৈ আছে যদি আমি এনেকৈ বুলি কলো তেতিয়া আমি বুজিম যে ইয়াত এটো ট্ৰায়াঙ্গল রুল অফ ভেক্টৰ এডিশন হৈ গল ট্ৰায়াঙ্গল রুল অফ ভেক্টৰ এডিশন হৈ গলে আমি জানো যে সোয়া এটো এফালে গৈছে এটো o বুলি ধৰিলো সাপোজ এটো মই o ৰ পৰা q1 গৈছে q1 ৰ পৰা q2 গৈছে আৰু q2 ৰ পৰা ওলে নগৈ o ৰ পৰা q2 গৈছে অপোজিট ডাইৰেকশন গৈছে তাহলে অপোজিট ডাইৰেকশনটো হ'ব তাৰ ৰিজাল্টেন্ট আমি জানো যে ট্ৰায়াঙ্গল ৰুলৰ মতে হয়নে ট্ৰায়াঙ্গল ৰুলৰ মতে যদি আমি একে ডাইৰেকশন গৈ থাকো আৰু যেটো অপোজিট ডাইৰেকশন পাই যাও হেতু ৰিজাল্টেন্ট হৈ যায় তাহলে ইয়াৰ পৰা মই পাম যে r2 is equal to r1
প্লাছ আৰ, এইটো ছাপ'জ মই আৰ বুলি ক'লোঁ নে এইখন আৰ, r1 প্লাছ আৰ, তেনেহ'লে ইয়াৰ পৰা আমি আৰটোহে লাগে আমাক, ডিষ্টেঞ্চ বিটুইন টু চাৰ্জেছ। চ' আৰ উইল বি ইকুৱেল টু হাউ মাছ, আৰ উইল বি ইকুৱেল টু r2 মাইনাছ r1, হ'ল। আৰু এইটো যদি আমি ওলোটা কৰি দিওঁ তেতিয়া তোমাৰ হৈ যাব, মানে এইটো এইফালে যদি কৰি দিওঁ তেতিয়া তোমাৰ হৈ যাব r1 মাইনাছ r2। যদি মই এইটো এনেকুৱা কৰি দিওঁ, এনেকৈ কৰি তেতিয়া এই দুটা ইকুৱেল হৈ গ'ল, এতিয়া r1 পাম, r1 ইকুৱেল টু r2 প্লাছ r পাম, হয়নে? তো সেইটো পালে আমাৰ হৈ যাব r ইকুৱেল টু r1 মাইনাছ r2। তো এইটো আমাৰ নটেশ্যনটো জাষ্ট এইটো মানে এক্সচেঞ্জ হৈ যাব, অন্য একো নহয়। এতিয়া আমাৰ যিটো ফ'ৰ্চ পাইছিলোঁ, ফ'ৰ্চ F12 বা R12 যিটো আমি ফ'ৰ্চ পাইছিলোঁ, এতিয়া চোৱা আমাৰ এইটো কৰিলে আমাৰ কি হ'ব, এতিয়া আমি চিম্পলি লিখিব পাৰিম ফ'ৰ্চ F12 বা 21 লিখিলোঁ, ফ'ৰ্চ 21 ইজ ইকুৱেল টু ভেক্টৰ চাইন দিম ইয়াত 1/4 পাই এপচাইলন নট দিম, Q1 Q2 বাই, এতিয়া R কিউব আছিলে আমাৰ না, এইটো R স্কোৱাৰ ধৰি ল'লোঁ মই, তো R21 বুলি ধৰিলোঁ, এতিয়া 21 স্কোৱাৰ, ফাইন, R21 স্কোৱাৰ, আৰু এইটো R ভেক্টৰ হৈ গ'ল আমাৰ ইয়াত, R ভেক্টৰ মানে একচুৱেলি R21 ভেক্টৰ, ঠিক আছে। তো R21 এইটো কিউব দিছোঁ, কিউব লিখিলে মই R21 লিখিব পাৰিম, ইয়াত R21 ভেক্টৰ লিখিব পাৰিম, ফাইন। তো এইটো আমাৰ কি হৈ যাব, 1/4 পাই এপচাইলন নট Q1 Q2 বাই R21 মানে মই লিখিম এতিয়া R2 মাইনাছ R1, অ'কে, এইটো মডুলাছ দিব লাগিব, মডুলাছ দি পিনি কিউব দিম, আৰু এইফালে আহিব তোমাৰ R2 মাইনাছ R1, ভেক্টৰ চাইন, এইটো ভেক্টৰ চাইন না, এইটো ডিজ আৰ ভেক্টৰ্ছ। চ' আমাৰ এনেকুৱা হৈ যাব, কাৰণ আমি ৰিপ্লেচ কৰি দিলোঁ এতিয়া এই R21টো কিহেৰে ৰিপ্লেচ কৰিলোঁ চোৱা, এইটো ৰিপ্লেচ কৰিলোঁ, হয়। এতিয়া এইটো 21 কিউব আছিলে, চ' সেইকাৰণে এইটো কিউব হৈ গ'ল, মডুলাছ আহি গ'ল, কাৰণ ইয়াত ভেক্টৰ চাইন নাই, কিউব হৈ গ'ল, আমাৰ ভেক্টৰ চাইন ইয়াত নাই, এইটো ভেক্টৰ আছে কাৰণে আমি এনেকৈ লিখিম। তো এইখিনি আমাৰ কথা। চ' ফ'ৰ্চটো আমি এতিয়া ৰিপ্ৰেজেণ্ট কৰিব পাৰিলোঁ দুটা টাইপত, এটা চিম্পলি ইউনিট ভেক্টৰ ৰিপ্ৰেজেণ্ট কৰিলোঁ, আৰু এটা আমি পজিশ্যন ভেক্টৰত R1টো ৰিপ্ৰেজেণ্ট কৰিলোঁ, নহ'লে আৰু ভেক্টৰ যিটো পেৰেলগ্ৰাম ৰুল বা ট্ৰাইংগল ৰুল আছিলে, সেই ৰুলটোৰ পৰা যদি আমি ইউজ কৰোঁ, ডিফাৰেঞ্চ অফ R2 এণ্ড R1ৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। তো এইখিনি আমাৰ কথা ভেক্টৰ ৰিপ্ৰেজেণ্টেশ্যন, ঠিক আছে, অফ কুলম্বছ ল'। তো নেক্সট আমাৰ যিবোৰক আহিব, ধৰি লওক ফ'ৰ্চ বিটুইন মাল্টিপল চাৰ্জেছ, সেইটো আহিব আমাৰ। তো মাল্টিপল চাৰ্জৰ কাৰণে কি হ'ব, আমি জানো ঢেৰ যেতিয়া চাৰ্জ লৈ ল'ম তেতিয়া ঢেৰ চাৰ্জবিলাক, গোটেই চাৰ্জবিলাকৰ কি হ'ব, ফ'ৰ্চবিলাক বেলেগ বেলেগ হ'ব। চ' গোটেই ফ'ৰ্চবিলাক একেলগে ছুপাৰ ইম্প'জ হৈ যাব, একেলগে গোট খাই যাব, একেলগে চাম আপ হৈ যাব, ডেট ইজ কল্ড ছুপাৰ পজিশ্যন প্ৰিন্সিপাল অফ মাল্টিপুল ফ'ৰ্চ। ফ'ৰ্চবিলাক মাল্টিপুল হৈ যাব, অ'কে, মানে মাল্টিপুল নহয়, একচুৱেলি ফ'ৰ্চবিলাক এড আপ হৈ যাব। কেনেকৈ এড হ'ব, ভেক্টৰিলি বা ভেক্টৰ ৰুল হিচাপত এড আপ হৈ যাব, ঠিক আছে। চ' ডেট উই উইল ডিছকাছ ইন নেক্সট ক্লাছ, অ'কে। চ' হোপ ইউ হেভ আণ্ডাৰষ্টুড দ্য কনচেপ্ট। চ' ট্ৰাই টু watch the video again and try to note down, লিখিবা, লিখিলে তোমাৰ কি হ'ব, বস্তুটো ক্লিয়াৰ হ'ব যে এইটো এনেকৈ আঁকিছোঁ, এইটো কিয় মই R2 মাইনাছ R1 কৰিছোঁ, বা কিয় R1 মাইনাছ R2 কৰিছোঁ, হয়নে? এইবোৰ বস্তু ক্লিয়াৰ হ'ব তেতিয়া। তো ক্লিয়াৰ হ'লে লাহে লাহে তুমি বস্তুখিনি বেছি ভালকৈ জানিবা, যিহেতু মানে লাহে লাহে বস্তুবোৰ যদি তুমি একুৱাৰ কৰি লোৱা, পিছৰ নেক্সট যিটো টপিক হ'ব, এই টপিকটো তুমি পটককৈ বুজিব পাবা, হয়নে? বুজাত সহজ হ'ব, ইজি হৈ যাব, ঠিক আছে। চ' কিপ লাৰ্ণিং এণ্ড কিপ গ্ৰ'য়িং।